কাৰোবাক কষ্ট দিয়া খুব সহজ, কিন্তু কাৰোবাক খুৱাব পৰা খুব জটিল। অভিমান কৰি আঁতৰি নাযাবা, অভিযোগ কি আছে জনাই দিয়া। আগতে মানুহ বিপদৰ সময়ত দৌৰি আহে, এতিয়া মানুহ বিপদৰ সময়ত চেলফি মাৰে। জীৱনত দুটা বস্তু খুব প্ৰয়োজন। 1 নম্বৰ মা দেউতাৰ হাঁহি, 2 নম্বৰ মনত সাহস দিয়া এজন মানুহ। কোনো বস্তুৱে ভাল নালাগে যেতিয়ালৈ তোমাৰ মন বেয়া হৈ থাকে। এটা সম্পৰ্ক কিমান মজবুত হয় সেইটো বুজা যায় অভাৱত পৰিলে। সুখে দুখে লগত থাকিলে সেইটো এক ৰকমৰ সহায় কৰাকে বুজায়। ভুল মানুহক ভাল পোৱা আৰু পৰৰ মানুহক আপোন বুলি ভবা, দুয়োটাই মূৰ্খামি কাম। সঁচা কথা কোৱাৰ বাবে সাহসৰ প্ৰয়োজন হয় আৰু সত্য কথা শুনাৰ বাবে ধৈৰ্যৰ প্ৰয়োজন হয়। ভুল বাৰ বাৰ কৰিলেও ক্ষমা কৰা যায়, কিন্তু দ্বিতীয়বাৰ বিশ্বাস কৰা নাযায়। মানুহে কাপোৰৰ লগত জোতাৰ ৰং মিলায়, কিন্তু কথাৰ লগত কামৰ মিল খুব কম মানুহৰে হয়। মোৰ প্ৰিয় বন্ধুবৰ্গসকল, মোক মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আশা কৰোঁ মোৰ চেনেলৰ ভিডিঅ'বোৰ আগলৈ চাই থাকিব আৰু এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম।